গাইছ আজিতো গমে পাইছে আপোনালোকে বিশ্বকৰ্মা পূজা বছৰৰ মূৰত একদিনে আহে কিমানটা ক'ত যাবি সতৰত যাবি না তো গাইছ আমি এতিয়া গাড়ী চাড়ী ধুই ৰেডি হৈ গ'লো এইফালে গাড়ী ধুই দাদেন যাবি না তো গাইছ আমি এতিয়া যাই আছোঁ সতৰত চাই দিয়ক গোটা আনছি সতৰত যাই দেখুৱাই আছোঁ বলক তো গাইছ আমি যাই আছোঁ ফাইনেলি খতৰা মন্দিৰত যাই পেলাই দেখুৱাই আছোঁ ক'ত কি আছে ক'ত কি নাই ৰাস্তাটো কিন্তু মজা বনাইছে বেলেগ নহ'লেও আমাৰ ৰাস্তাটো দেখো কিবা কৰি থৈ দিছে আৰু আমাৰ গাড়ীটো তেল নাই গাড়ীটো তেল ভৰাই ল'ব লাগিব গাইছ আমি এতিয়া যাই আছোঁ ফাইনেলি তেল ডিপুত যাওঁ আগতে তেল ডিপুত যাই উঠি আমি কি কৰিম লাদেন তেল ভৰাম তেল ভৰাই খতৰত যাম চিধা বোলো গাইছ খতৰত যাই দেখুৱাই আছোঁ গোটেই শান্তি তো গাইছ কি হ'ল আজি আমাৰ তাৰমানে আমি কমেডি ভিডিঅ' বনোৱা নাই আজি আমি ভাবিলোঁ কি আমি যাম খতৰত যাম যিহেতুকে ব্লগ এটাকে বনাই দিওঁ নে কি কয় গাইছ আপোনালোকৰো ভাল লাগিল আমাৰো ভাল লাগিল নে কি গাইছ কমেণ্ট কৰি জনাবচোন বলক গাইছ আমি তেলটো ভৰাই লওঁ তেলটো ভৰাই পেলাই খতৰত গৈ লগ পাই আছোঁ আপোনালোকক ৰখি থাকিব চবেই আমি যাই আছোঁ তো গাইছ আমি তেল দিব আহি পালোঁ তেল দিব তেলটো ভৰাই লওঁ বেছি নভৰাওঁ আমি 210 টকাৰ তেল ভৰাই ল'ম তেলটো ভৰাই লৈ আমি যাই আছোঁ খতৰত তেলটো আছেনে ভাই আছে তো গাইছ আমি তেল চেল ভৰাই ৰেডি হৈ গ'লোঁ তেলটো বা কিমান দিলে মিটাৰটো নাচালোঁ এই মিটাৰটো চাই একবাৰ তো গাইছ আমি এতিয়া তেল চেল ভৰাই ৰেডি আমি যাই আছোঁ খতৰত যাই আপোনালোকক চবকে লগ পাই আছোঁ আশা কৰোঁ আমি লগ পাম তো গাইছ ফাইনেলি আমি খতৰা আহি পালোঁ ধূপ চুপ লৈ কিনে আমি ধূপ চুপ জ্বলাই লওঁ তো গাইছ ধূপ লৈ ল'লোঁ আমি ধূপ জ্বলাব লাগিব তাৰমানে মানুহ চাওক গাইছ মানুহ কিমান মানুহ আমাৰ লগৰজন বা ক'ত গ'ল সেইটো ফাইনেলি আহি পেলাই ইয়াক মই মানে হৰাইছিল বিচাৰি পোৱা নাছিল এই দিনটো ফোন কৰে দিনটো ফোন কৰছোঁ এই দিলোঁ ক'ত গৈছিল ক'ত হৰাইছিলি তই এইটো আমাৰ এইটো প্ৰণৱ এইটো আমাৰ কি হাই দি একবাৰ হাই দি মই ফাইনেলি ধূপটো জ্বলাই লওঁ মজা ল'ব নালাগে নেকি এই অলপ কেমেৰাটো ধৰি দিছোঁ কোনোবা এটাই তো গাইছ আমি ধূপটো দি লওঁ তাৰপিছত এফালে কোনফালে চাই আছে মানুহটো চকুত দেখিছা হ'ব তো গাইছ আমি ফাইনেলি ধূপ চুপ দি ল'লোঁ
তো গাইছ আমি ভিতৰে আহি গ'লোঁ কাৰ লগত আহিছা অঁ চাওক চাওক গাইছ ই বোলে তিৰিৰ লগত আহিছে চাওঁ মুখখন চাওঁ তিৰিৰ লগত আৰু তো গাইছ মানুহ চাওকচোন ফাইনেলি আমি মানে অলপ বহিলোঁ বহুত গৰম ভাগৰ লাগি বহি অলপ এতিয়া আমি ঘূৰি কিবা খাওঁ বহুত ভোক লাগছে কি হাবি খাওঁ কিবা চাই লওঁ কি খাওঁ দিগন্ত কিবা খুৱাবি নেকি আজি হা তই কোনদিনা আমাৰ আজি কিবা খুৱাবি না কি খুৱাবি এইটো আমাৰ কেৰেং এইটো কেৰেং এইটো মানে আমাৰ গাঁৱৰে এইকেইটা এই আমাৰ লগত ভিডিঅ'ত থকা ভাইটি ভালে আছা নাই এটা আছিল কি দি আছে কিবা খাব দি আছে বোলে চাই লওঁ কি খাওঁ নেমু ৰস নেমু পানী এইটো কি বস্তুটো নেমু পানী নেমু পানী মিঠা বেছি টেঙা কম তই খাদিলি শেষ মানে এই পুৰা গাৰ্লফ্ৰেণ্ডৰ লগতে ব্যস্ত আৰু ৰ ক'ত যা মানে বহুত গৰম নেমু পানী দিছিল নেমু পানীটো খাই ল'ব খাই উঠি আমি অলপ ঘূৰোঁ দোকান চাওঁ কিবা খাওঁ আমি এইফালে বেয়া হ'ব মানে এতিয়া মানুহ কম আছে গধূলি আৰু মানুহ হ'ব এইফালে ক'ত যাবি কিবা ক'ত লৈ যায় এইবোৰ মিঠাইৰ দোকান মানে চবতে মানুহৰ ৰাজি নেকি মানুহ বহুত টাইমান আজি তামান কি কম আৰু চবতে মানুহ চাউল চাই মানুহ পকা মিঠাই দোকান কিবা চব ৰাতি কিবা আছে নেকি ইয়াত ৰাতি কিবা আছে নেকি ৰাতি কিবা আছে নেকি এইবোৰ মিঠাই পকা মিঠাই বুলি কয় জিলাপ তো গাইছ মানে আমি অলপ ফুৰোঁতে মানে আমাৰ লগকেইটা হৰাই গ'ল তাত কেনে ফাইনেলি আমি লগকেইটা পাই গ'লোঁ মানে এটা গাহৰি বেপাৰী আৰু এটা ছাগলী বেপাৰী এইটো ছাগল বেপাৰী আৰু এইটো গাহৰি বেপাৰী কি বেপাৰী গাহৰি ইটো ডেইলি কচু কাটাই গাহৰিটা ভালে আছে নে গাহৰি কথা গাহৰি গাহৰি পোৱালি দুটা লগা আছিল One eternity later. বহুত গৰম বৰফ এটা খাই লওঁ গাইছ বেলচা না বেলচা
চামচ খান সৰু ভিডিঅ' বন পাইছে বেলচা নাই এখানে হ'ব হেল্ল' তহঁত বেলচা নাই বোলে আমি এদি খাব লাগিব এই টকা কৰিছে এটা দিলোঁ 5 টকা তো বৰফ খা তই খাব পাৰা মই নৰো হা তোৰ দাঁত আছে মোৰ নাই ই কেনে দেখি তাক নাচাগে চাও এনেও কাম মাৰি চাও ইয়ে হেল্ল' ইমান গৰম 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 পুচি